হেল্ল' গাইজ, কিমাননো চিনেমাকে দিম। আজি দিছোঁ এটা এনেকুৱা জেগাত আছোঁ, যিটো জেগা আপোনালোকে হয়তো ভাবিব নোৱাৰে। মই আছোঁ এজোপা বগৰী গছৰ ওপৰত। মই অকলে নাই, মোৰ লগত আছে এই নীৰজ আছে, মই আছোঁ। আমি দুজনে উঠি আছোঁ। এয়া চাওক, এইখিনি চপল। আমি মাটিৰ পৰা কমেও 20 ফুট মানৰ ওপৰত আছোঁ। ইয়াত থকাটো কাৰণ ইয়ে যে আমি বিহুৰ আগতীয়াকৈ আৱতৰীয়া বিহুৰ বাবে আমি অলপ বাঁহী সৰহকৈ অলপ কিবা এটি বজাওঁ বুলি আহিলোঁ, আৰু আপোনালোকক কিবা এটি বজাই শুনাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে চাওক। তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ, আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ সকলোবিলাক কৰি দিব। তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ।